वेलकम टू माय यूट्यूब चैनल। नमस्कार बंधु बान्धवी सकल की खबर आपनलोकर खबर निश्चय ভাল। আজি মই এঠাইলৈ আহিছোঁ মই পাণ বজাৰলৈ আহিছিলোঁ আৰু দেখিছেনে ইমান ধুনীয়া ডেকৰেশ্যন কৰি থোৱা আছিলে আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। মই পাণ বজাৰত থকা চাৰ্চলৈ আহিছোঁ আৰু আপোনালোকক দেখাই মেৰী খ্ৰীষ্টমাছ। বৰদিন মানে বৰদিন আমি কিয় পালন কৰোঁ? 25 ডিচেম্বৰ তাৰিখে মনত নিশ্চয় আহে ন। আচলতে বৰদিন হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে পালন কৰা এটা ডাঙৰ উৎসৱ। আজিৰ পৰা 2000 বছৰ আগতে যীশু খ্ৰীষ্টৰ দেৱে 25 ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল আৰু যীশু খ্ৰীষ্টৰ জন্মদিনটো স্মৰণতেই খ্ৰীষ্টিয়ানসকলে প্ৰতি বছৰে 25 ডিচেম্বৰটোক বৰদিন হিচাপে পালন কৰি আহিছে। বৰদিনটো যে খ্ৰীষ্টান ধৰ্মী লোকসকলে পালন কৰিব লাগে সেইটো কিন্তু নহয়। আচলতে সকলো ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উচিত, কাৰণ যীশু খ্ৰীষ্টই আমাৰ কাৰণে যিমানখিনি কৰি গৈছে সেইখিনি বহুত অতুলনীয়। শুনামতে যীশু খ্ৰীষ্টৰ জন্মকালচোৱাত পৃথিৱীত অশান্তি, অধৰ্ম আৰু নানান ধৰণৰ পাপাচাৰে ভৰি পৰিছিল আৰু বিশ্বৰ মানুহে সঠিক পথ হেৰুৱাই পেলাইছিল। তেনে দুৰ্যোগ সময়তে যীশু খ্ৰীষ্টই জন্ম লাভ কৰি মানৱৰ মুক্তি পথ দেখুৱাইছিল। পৰিৱেশটো দেখাইছোঁ ভালদৰে। বহুতে মানে ইয়াত চব ফটো ছেশ্যন, চবৰে ফটো ছেশ্যন চলি আছে। এইজোপা হৈছে মানি প্লেন। চাওকচোন মানি প্লেনজোপাত কি ধুনীয়াকৈ লাইটিং দি থৈছে। মোৰ মানি প্লেন বহুত ভাল লাগে, মানি প্লেন মোৰ। বৰদিনটো হৈছে প্ৰেম আৰু ভাতৃত্ববোধৰ প্ৰতীক। যীশুৰ মহান ত্যাগৰ কথা এই উৎসৱে প্ৰতি বছৰে সোঁৱৰাই আহিছে। আৰু কিছু ঠাইত আকৌ দেৱাদৰু গছ এডাল কাটি সজাই পৰাই বৰদিন গছ হিচাপে ৰখা হয়। খ্ৰীষ্টমাছ ট্ৰী আৰু দেখিছেনে বাৰু ইমান ধুনীয়াকৈ সাজি ৰাখিছে খ্ৰীষ্টমাছ ট্ৰীজোপা। চবেই ফটো মাৰি আছে, ময়ো বোলো মাৰিয়ে দিওঁ আৰু। বৰদিন উৎসৱটো হৈছে গোটেই মানৱ জাতিৰ বাবে এক মংগলময় বাৰ্তাবাহক আৰু ইয়ে মানুহক শিকাই যায় সৎ আৰু ঈশ্বৰপৰায়ণ হ'বলৈ। আৰু আমি সকলোৱে বৰদিনটো চেলিব্ৰেশ্যন কৰা উচিত। আৰু ইয়াৰ লগতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। বাই বাই।